নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাজশ্ৰী দুৱৰী কিটচেনলৈ সকলোকে আদৰণি জনাইছোঁ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটি ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো হৈছে ভাপত বনোৱা গিলাচ পিঠা। আহকচোন এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এই পিঠাবিধ বনাবলৈ প্ৰয়োজনীয় উপকৰণসমূহ হ'ল 2 কাপ জহা চাউলৰ পিঠাগুড়ি, 1 কাপ নাৰিকলৰ গুড়ি, আধা কাপ চেনি, গাখীৰ আধা কাপ আৰু ঘি এচামুচ। ভাপত দিবৰ বাবে কেইটামান ডিস্পোজেবল গিলাচ লৈ লৈছোঁ আৰু পিঠাগুড়িখিনি চালিবৰ বাবে এখন বাঁহৰ চালনী লৈ লৈছোঁ। এতিয়া মই পাত্ৰ এটাত পিঠাগুড়িখিনি ঢালি ল'লোঁ। তাৰ পাছত চেনি আৰু নাৰিকলখিনি দি মিহলালোঁ। এই পিঠাবিধ কেৱল চেনি দিয়ে বনাব পাৰি, মই সোৱাদৰ বাবেহে নাৰিকল দিছোঁ। এতিয়া লাহে লাহে গাখীৰখিনি ঢালি পিঠাগুড়িখিনি মিহলাই লৈছোঁ। মই নাৰিকল দিছোঁ কাৰণে গাখীৰৰ বেছি প্ৰয়োজন হোৱা নাই। চাব যাতে গাখীৰখিনি সৰহকৈ ঢালি নিদিয়ে, নহ'লে ড'টো ঢিলা হৈ যাব। এতিয়া মই এখন চালনীত পিঠাগুড়িখিনি চালি ল'ম। যদি কাৰোবাৰ বাঁহৰ চালনী নাথাকে তেন্তে চাকনি ব্যৱহাৰ কৰিব পাৰিব বা নিজৰ সুবিধা মতে চালি ল'ব। ডিস্পোজেবল কাপকেইটা কুকাৰত বহাবৰ বাবে তলিখন ফুটা কৰি লৈছোঁ আৰু কেক বনোৱা অভেনত যিটো গিলাচ আহে সেই গিলাচটো মই ব্যৱহাৰ কৰিছোঁ। এতিয়া মই গিলাচকেইটাত ঘি সানি পিঠাগুড়িখিনি ভৰাই ৰেডি কৰি লওঁ। এতিয়া কুকাৰত 3 কাপ পানী দি কুকাৰৰ ঢাকনিখন মাৰি হুইচেলটো আঁতৰাই ল'লোঁ। পানী উতলি আহিলত কাপটো বহাই ঢাকি দিলোঁ আৰু 2-3 মিনিটৰ মূৰে মূৰে ইটো কাপৰ পাছত সিটো কাপ বহাই দিলোঁ। খুব কম বস্তু আৰু কম সময়তে হোৱা এবিধ পিঠা। আপোনালোকেও বনাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাব। আজিলৈ আহোঁ, ধন্যবাদ।